লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে সুপাৰহিটছ 93.5 ৰেড এফএমত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন ষ্টৰী মই হাতত তুলি লৈছোঁ সেই ষ্টৰীটি পঠিয়াইছে ভাৰতীয়ে। তেওঁ লিখিছে, নমস্কাৰ পাহিবা, আপোনাক এগালমান মৰম যাচিলোঁ ইমান সুন্দৰ এটা অনুষ্ঠান আমাক দিয়াৰ বাবে। আপোনাৰ বিষয়ে কিনো ক'ম, মাতষাৰ শুনি থাকিলে শুনিয়ে থাকিব মন যায়। আপুনি আৰু ভিন্দৌ সদায় ভালে থাকক, নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা কৰিম। সকলোৱে নিজ নিজৰ লাভ ষ্টৰী দিছে। ময়ো ভাবি আছিলোঁ বহুদিনৰ পৰা মোৰ সৰু ভাল লগা কাহিনীটো আগবঢ়াই দিম বুলি। সময় সুযোগ নোপোৱাৰ বাবে দিয়া হোৱা নাছিল। এতিয়া আহোঁ মোৰ ভাল লগা কাহিনীৰ মাজলৈ। মোৰ নাম ভাৰতী কলিতা আৰু মোৰ প্ৰিয়জনৰ নাম প্ৰশান্ত। আমি দুয়োজন ডিব্ৰুগড়ৰ নিবাসী। মই বৰ্তমান এগৰাকী ছাত্ৰী। মোৰ লাভ ষ্টৰীটোৰ নাম দিছোঁ আজীৱন তোমাৰ কাষত ৰম। মোৰ লাভ ষ্টৰীটো অলপ দীঘলীয়া। মই আশা কৰিছোঁ পাহিবা আপুনি গ্ৰহণ কৰিব বুলি। কলেজৰ কৃষ্ণচূড়া জোপাৰ তলতে 5-6জনী ছোৱালীৰ হাঁহি ধেমালিৰ শব্দ। হাঁহি ধেমালিৰ মাজতো দুই এজনীয়ে চেলফি মৰাত ব্যস্ত। কলেজৰ কৃষ্ণচূড়াৰ তলতে থকা গেটখনেৰে মই কলেজৰ পোছাকযোৰ পিন্ধি সোমাই আহিলোঁ। ইফালৰ পৰা কৃষ্ণচূড়াৰ তলতেই বহা মেলখনলৈ আকাংক্ষাই মোক হাত বাউলি দি মাতিলে। মই আহি মেলখনতে সোমাই পৰিলোঁ। হাঁহি ধেমালি আৰু কথাৰ মাজতে মাইনুৱে মোক ক'লে, হয় ভাইটি, শুন না, তোক বস্তু এটা দেখুৱাম, চাবি। কি? আগতে ক চাবিনে নাই? আৰে কি বস্তু? চাবিনে নাই ক? দেখা। থেনটেৰে। কোন হয়? মোৰ দাদা। অঁ তো হেণ্ডচাম না? ঠিকেই আৰু মানে। এক্সকিউজ মি, হেণ্ডচাম হয়? হয় দে, হেণ্ডচামে হয়। বাট মোক কেলে দেখাই আছ? কথা পাতিবি? মই কিয় কথা পাতিম? পাত না প্লিজ। আৰে প্লিজ পাত না প্লিজ প্লিজ কথা পাত। মই তোক নাম্বাৰটো দি আছোঁ, প্লিজ। নাম্বাৰটো দি আছোঁ, কথা নাই বতৰা নাই। পাত না প্লিজ প্লিজ পাত না। বিৰাট ভাল মোৰ দাদা। তই কথা তই এনেই হাই হেল্ল' কৰ। আৰে প্লিজ পাত না, নহ'লে মই তোৰ লগত ফ্ৰেণ্ডশ্বিপ ভাঙি দিম। পাত না। ফ্ৰাম ইমান কামুৰিজনী। হ'ব দে, পাতিবিতো? অঁ হ'ব। প্ৰমিছ? ফ্ৰাম পাতিম তোৰ দাদাৰ লগত কথা। হোৱাটছএপত নাম্বাৰটো দি আছোঁ ৰ। পাবল এতিয়া ক্লাছ আছে পলিটিকেল চাইন্সৰ। আগতে ক পাতিম বুলি। সেই ইজনী ক পাতিম বুলি। পাতিম। প্ৰমিছ? প্ৰমিছ। অকে বল। দিলোঁ নাম্বাৰটো হোৱাটছএপত। হ'ব দে, চাই দে। তেতিয়া সময় আছিল 10:30। কলেজৰ ৰাজনীতি বিজ্ঞানৰ ক্লাছ কৰিবলৈ গোটেই কেইজনী গেলাৰী 4 পালোগৈ। কলেজৰ প্ৰতিটো দিন হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰিলোঁ। কলেজ ছুটী সময় আছিল 3:30 বজা। আকাংক্ষা নিজ ঘৰৰ দিশে ৰাওনা হ'ল আৰু মই নিজ ঘৰৰ দিশে। চ' আজি আমি শুনি গৈ থাকিম ভাৰতীৰ ষ্টৰী আজীৱন তোমাৰ কাষত ৰম। আগলৈ কি হয় জানিবলৈ শুনি থাকক এণ্ড ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে। ৱেলকাম বেক এণ্ড সুপাৰহিটছ 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছোঁ ভাৰতীয় ষ্টৰী আজীৱন তোমাৰ কাষত ৰম। আগলৈ তেওঁ লিখিছে, যাওঁতে নিজৰ কলেজখনৰ ইউনিফৰ্ম পিন্ধা ছোৱালীকেইজনীলৈ চাই গৈ থাকিলোঁ। সেইদিনা ৰাতি মই কৰোঁ নকৰোঁ ভাৱেৰে মাইনুৰ ককায়েকক মানে প্ৰশান্ত দাক হোৱাটছএপত এটা মেছেজ দিলোঁ, হাই বুলি। বহু পৰৰ পিছত তেওঁৰ ফালৰ পৰা সঁহাৰি আহিল হেল্ল' বুলি। সেয়াই চাগে মোৰ আৰু তেওঁৰ প্ৰথম চিনাকি। তেখেতৰ হোৱাটছএপত থকা ডিপিখন খুব ভয় লগা আছিল। এটা ক'লা ৰঙৰ জেকেট, নীলা ৰঙৰ আছাছ শ্বাৰ্ট, হাতত চাহৰ কাপ এটা লৈ। এখন ফটো দেখি মোৰ খঙৰ লগতে ভয়ো লাগিছিল। মোৰ তেখেতৰ লগত কথা পতাৰ কোনো ইচ্ছা নাছিল, কিন্তু মাইনুৰ ককায়েক বুলি ইগন'ৰ কৰিব পৰা নাছিলোঁ মই। মোৰ সমস্ত মন মগজুত এটা কথাই চলি আছিল, প্ৰশান্ত দা চাগে খুব খঙাল আৰু অহংকাৰী। কিন্তু তাৰ পিছতো মই যেন তেওঁক ফোনটো লগালোঁ। হেল্ল' প্ৰশান্ত দা হয় নেকি? হেল্ল', নাম্বাৰটো ক'ত পালা? মই মানে বুলি কৈ ভয়তে ফোনটো খৰধৰকৈ কাটি দিলোঁ। আকৌ মাইনুৰ কথা ভাবি আকৌ ফোনটো কৰিলোঁ। হেল্ল' প্ৰশান্ত দা হয়নে? অঁ হয়, কৈ আছিলোঁ নহয় বুলি। অঁ হেৰি, এই আপোনাৰ ভণ্টি মাইনু যে, তাইয়ে নাম্বাৰটো দিছিলে আপোনাৰ। মানে কিয় বা? নহয় মানে মই তাইৰ একচুৱেলি ফ্ৰেণ্ড হয়, ভাৰতী। আচ্ছা, তো আপোনাৰ নাম্বাৰটো দিছিলে তাই। অঁ হ'ব বাৰু দিয়া, পাছত কথা পাতিম ন, মই এতিয়া কিবা কামত ব্যস্ত আছোঁ দেই।
কথাষাৰ কৈ তেওঁ ফোনটো কাটি দিলে বাপৰে মানুহ বাৰু এনেকুৱা ধৰণৰ থাকেনে নম্বৰটো ল'লোৱে বাৰু তেওঁৰ ভনীয়েকৰ পৰা ইমান একেবাৰে এনেকৈ কোনে কথা পাতে মোৰ বিৰাট খং উঠিছিল কি অদ্ভুত ধৰণৰ মানুহ মই ভাবিলোঁ কাইলৈ গৈ মাইনুক কথাখিনি ক'ম তাৰপিছত আকৌ ভাবিলোঁ নাই মাইনুৱে বেয়া পাব কি বুলিনো ক'ম কিন্তু এনেকৈ মানুহৰ লগত কথা পাতে বুলি মই কেতিয়াও ভবা নাছিলোঁ তাৰপিছত নিজেই ঠিক কৰিলোঁ আৰু তেওঁৰ লগত কেতিয়াও কথাই নাপাতোঁ মই বেৰত ওলমাই থোৱা ঘড়ীটোলৈ চালোঁ প্ৰায় 1:30 বাজিল ইমান দেৰি হ'ল বুলি ভাবি লগালগ শুবলৈ ষ্টাৰ্ট কৰিলোঁ মই পাকঘৰত গৈ পানী এগিলাচ খাই নিদ্ৰা দেৱীৰ কোলাত আশ্ৰয় ল'বলৈ নিজ বিচনাখনতেই শুই পৰিলোঁ চ' ভাৰতীক তাইৰ ফ্ৰেণ্ড মাইনুৱে ককায়েকৰ নম্বৰটো দিছে বাট ডেট ৱাজ নট নেচেচেৰী যে আপুনি ফোনটো কৰিবই লাগিব কিন্তু মাইনুৱে চিঠিখনত এনেকৈ লিখিছে এজ ইফ শ্বি ৱাজ নট ইণ্টাৰেষ্টেড বাট ষ্টিল তেওঁ ফোনটো কৰিলে নকৰিলেও হ'ল হয় বাট তথাপিও ফোনটো কৰিলে এতিয়া আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড ৰেড FM বজাতে ৰহক ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ ভাৰতীয় লাভ ষ্টৰী আজীৱন তোমাৰ কাষত ৰওঁ আগলৈ তেওঁ লিখিছে পুৱাৰ সৰুজাহী চোতালত দেখা দিলে ইফালে আকৌ মই শুয়ে উঠা নাই মোক মায়ে চিঞৰি আছিল বেটি 8 বাজিল কলেজ নোযোৱা নেকি উঠা ইমান দেৰিলৈকে ছোৱালী মানুহ শুই নাথাকে নহয় মাৰ কথা শুনি মই একে জাপত উঠিলোঁ ব্ৰাছডাল আৰু গা ধুবলৈ কাপোৰ লৈ দমকলৰ ওচৰ পালোগৈ মায়ে বাঢ়ি থোৱা ভাত কাণে মুখে গুজি কলেজৰ পোছাকযোৰ পিন্ধি হাতত মোবাইল ফোনটো লৈ মাক মাতষাৰ লগাই ঘৰৰ পৰা ৰাওনা হ'লোঁ সেইদিনা ৰাজনীতি বিজ্ঞানৰ ক্লাছ 1 আছিল মোক মাইনুজনীয়ে আহিয়েই হাঁহি এটা মাৰি ক'লে অ' দেহা কলিজা মোৰ আহিলা তুমি ৰাতিটো কেনেকুৱা গ'ল ভালেই গ'ল টোপনি ভালকৈ মাৰিলোঁ যেতিয়া টোপনি ভালকৈ মাৰিলি মানে কথা নাপাতিলি নেকি তই দাদাৰ লগত পাতিলোঁ কেনেকুৱা লাগিলে ভালেই আৰু মানে ঠিকেই আৰু মানে কি আৰু সেয়া ঠিকেই আৰু মানে মানে তোক এটা কথা কওঁ তই বেয়া নাপাবি আকৌ নাপাওঁ ক দাদা অকণমান অহংকাৰী নি কেলে কলি বাৰু মানে কিবা অদ্ভুত যেন লাগিল মোৰ মানুহজন নহয় দাদা অহংকাৰী অদ্ভুত নহয় দাদা আচলতে ছোৱালীৰ লগত বেছি কথা নাপাতে যে সেইকাৰণে চাগে এনেকুৱা হ'ল বেয়া পালি চাগে ন বেয়া নহয় তেনেকৈ আৰু কথা পাতেনে কোনোবাই নহয় বুজিছোঁ মই তোৰ কথাটো বুজিছোঁ দাদা একদম অহংকাৰী নহয় আচলতে কাৰো লগত তেনেকৈ কথা নাপাতে যে ছোৱালীৰ লগত বিশেষকৈ সেইকাৰণে চাগে অকণমান তেওঁ অপ্ৰস্তুত হৈ গৈছে একো নহয় মই ক'ম দে দাদাক বুজিছ হ'ব একো ক'ব নালাগে কৈ দিম দে নালাগে ব'ল এতিয়া ক্লাছ কৰোঁ কিন্তু মই দাদাক ক'ম নালাগে কমেই না যাওঁ আই চুৱেৰ ৰচোন দৌৰিছ কিয় কমেই দাদা বল তেনেকৈ আমি ক্লাছ কৰিবলৈ গ'লোঁ আৰু সময়বোৰ পাৰ হৈ গৈ থাকিল চ' ভাৰতীয়ে তাইৰ মনৰ কথাখিনি মাইনুৰ আগত শ্বেয়াৰ কৰিলে ৱেল মই এতিয়াও বুজি পোৱা নাই যে ৱাই ইট ৱাজ মেণ্ডেটৰী টু টক টু হাৰ ব্ৰাদাৰ বাট এনিৱে আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড ৰেড FM বজাতে ৰহক ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক আৰু শ্ব' চলি আছে ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ প্ৰশান্ত আৰু ভাৰতীৰ ষ্টৰী আজীৱন তোমাৰ কাষত ৰওঁ আগলৈ তেওঁ লিখিছে সময়ৰ লগত তেওঁৰ আৰু মোৰ এক সম্পৰ্ক গঢ় ল'লে আৰু সেয়া আছিলে বন্ধুত্বৰ সম্পৰ্ক নিতৌ আমাৰ মাজত মোবাইলৰ জৰিয়তে সংযোগ হৈ থাকে ইতিমধ্যে মোৰ বুজিবলৈ বাকী নাই তেওঁ যে এজন অহংকাৰী ব্যক্তি নহয় তেওঁ এজন খুব সহজ সৰল মনৰ এজন ডেকা ল'ৰা মই আগতে এনেকৈ কেতিয়াও কোনো ল'ৰাৰ কাষ চপা নাই তেওঁ এজন খুব মৰমীয়াল ব্যক্তি বুলি জানি মই তেওঁৰ সৈতে বন্ধুত্বৰ সম্পৰ্কত আছিলোঁ মোৰ বাবে তেওঁ এজন ভাল বন্ধু হৈ পৰিলে মই মাইনুৱে কোৱা কথাষাৰ তেতিয়া লক্ষ্য কৰিলোঁ প্ৰশান্ত দা কোনো অহংকাৰী অথবা খঙাল ব্যক্তি নহয় অথচ এজন পুৰুষৰ যিবোৰ চৰিত্ৰ থাকিব লাগে সকলোবোৰ চৰিত্ৰ তেওঁৰ লগতে আছিল মানুহজন অদ্ভুত নহয় তেওঁৰ মন আটাইতকৈ বহুত বেলেগ তেওঁ খুব কম কথা কয় কিন্তু যিবোৰ কয় 100% কাৰেক্ট তেওঁৰ মুখত হাঁহি নথকা নহয় তেওঁ মনৰ মাজতে হাঁহে আনতকৈ খুব পৃথক মানুহজন তেওঁৰ প্ৰতিটো কথা খুব সুন্দৰকৈ বুজাই কয় ধন্যবাদ থাকিল আপোনালৈ ইমান সুন্দৰভাৱে কথাবোৰ মোক বুজাই দিয়াৰ বাবে সেইদিনা তেওঁৰ লগত ফোনত কথা পাতি থাকোঁতেই মই তেওঁক এটা কথা সুধিলোঁ অফিচত তেনেকৈ থকা তাৰপিছত তাত কিবা কিবি খালোঁ আহি ঘৰত বনালে আজি ময়ো খালোঁ ম'ম' খালোঁ ইমান টেষ্টি আছিলে
শুনক না এটা কথা সুধো কি আপুনি যে বাহিৰত থাকে আপোনাৰ ঘৰলৈ মনত নপৰে নেকি কিয় নপৰিব নহয় মানে সুধিছোঁ আৰু মানে একো নকয়ে যে পৰে মাৰ হাতৰ ভাত গড়ালে মনত পৰে দেউতাৰ মৰম লগা মাত খাৰলৈ মনত পৰে ভণ্টিৰ সংবোৰলৈ মনত পৰে ভাইটিহঁতৰ লগত চুপতা চুপতিবোৰ মনত পৰে গাঁৱৰ সেই কেঁচা আলিবাটলৈ মনত পৰে পথাৰখনলৈ মনত পৰে ৰাতিপুৱা চৰাই চিৰিকটিয়ে জগোৱা সেই মমেণ্টবোৰলৈ মনত পৰে আৰু বহুত মনত পৰে কি হ'ল কুৱেশ্যন বেংক এইবোৰ কৈ থাকিলে ৰাতিপুৱাই যাব শুবলৈ হোৱা নাই হোম আৰু আচলতে কি জানা কি আমি যে ল'ৰাবোৰ বহুত ত্যাগ কৰিব লাগে গম পোৱা এই গোটেইবোৰ বস্তু কিয় ত্যাগ কৰোঁ গম পোৱা অকল নিজৰ পৰিয়ালটোৰ কাৰণে নিজৰ ভৱিষ্যতটোৰ কাৰণে ঘৰখনৰ কাৰণে হয় বাৰু হ'ব আৰু এতিয়া শুই থকা টোপনি ক্ষতি কৰিব নালাগে ঠিক আছে গুড নাইট ঠিক আছে গুড নাইট তেনেকৈ আমাৰ কথা বতৰা চলি থাকিল চ' প্ৰশান্ত আৰু ভাৰতীৰ মাজত এটা ফ্ৰেণ্ডশ্বিপৰ বণ্ড গঢ়ি উঠিছে আৰু ভাৰতীয়ে যিটো ফাৰ্ষ্ট ইম্প্ৰেশ্যন লৈছিলে সেই ইম্প্ৰেশ্যনটো কিন্তু ভুল আছিলে ৱেল সেইকাৰণে মই কওঁ যে কেতিয়াও মানুহক লগ নোপোৱাকৈ এটা ৰিলেশ্যনশ্বিপত সোমাই নপৰিব ভাৰতীয়ে প্ৰশান্তক লগ পোৱা নাছিল ফোনৰ জৰিয়তে কথা পাতিছিল আৰু তেওঁ কিছুমান কথা এজিউম কৰি লৈছিলে কিন্তু যেতিয়া মানুহজনক আপুনি লগ পাব তেতিয়া বহুত বস্তু চেঞ্জ হৈ যায় তেওঁৰ বিহেভিয়াৰ তেওঁৰ এটিটিউড তেওঁ কেনেকৈ কথা কয় তেওঁৰ পাৰ্চনেলিটি এই আটাইবোৰ বস্তু মেটাৰ কৰে যেতিয়া আপুনি কাৰোবাক লাইফ পাৰ্টনাৰ হিচাপে বিচাৰে তেওঁৰ ব্যৱহাৰ আনৰ প্ৰতি তেওঁৰ ব্যৱহাৰ তেওঁ সমাজত কেনেকৈ থাকে তেওঁৰ ধৰণ তেওঁৰ খোজ কাটল এই চব বস্তুবোৰ আপুনি ফোনত কেতিয়াও গম নাপায় সন্মুখতহে মানুহজনক গম পাব আৰু বিশেষকৈ যেতিয়া আপুনি ক'ৰবাত ফুৰিবলৈ যায় সেই ফুৰাৰ চিটুৱেশ্যনত আটাইতকৈ বেছি আপুনি আপোনাৰ মানুহজন বা মানুহজনীক জাজ কৰিব পাৰিব যে তেওঁ চিটুৱেশ্যনবোৰত কেনেকৈ হেণ্ডেল কৰে পাব্লিক প্লেচত কেনেকৈ হেণ্ডেল কৰে কাৰণ যেতিয়া ফুৰিবলৈ যায় বহু ধৰণৰ চিটুৱেশ্যন আৰু চাৰ্কামষ্টেঞ্চেছ আহে আৰু তেনেকুৱা পৰিস্থিতিত আপোনাৰ পাৰ্টনাৰে কেনেকৈ সেই চিটুৱেশ্যনটো হেণ্ডেল কৰে বা বিহেভ কৰে তেতিয়া আপুনি গম পায় যে সেই মানুহজন বা মানুহজনী আপোনাৰ কাৰণে বা আপুনি মনে বিচৰাৰ দৰে হয়নে নহয় চ' প্লিজ লগ ধৰিব লগ নধৰাকৈ কোনো ধৰণৰ সম্পৰ্কত সোমাই নপৰিব ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শুনি আছোঁ আজি ভাৰতীৰ ষ্টৰী আজীৱন তোমাৰ কাষত ৰম আগলৈ তেওঁ লিখিছে তেনেকৈ আমাৰ কথা বতৰাবোৰ চলি থাকিল পৰীক্ষাও ওচৰ পালেহি মোৰ মই পঢ়া শুনাত সময় দিবলগীয়া হোৱাত প্ৰশান্ত দাৰ লগত কথা অলপ কমি গ'ল আমাৰ দুয়োৰে কথা বতৰা স্থগিত হ'ল মোৰো সময় তাকৰ হৈ পৰিল কলেজৰ পৰা ঘৰৰ পৰা টিউশ্যন আকৌ ৰাতি আহি পঢ়াত বহিব লাগে মই তেওঁৰ নামটো পাহৰিয়ে পেলালোঁ সময়ৰ মেৰপাকত সোমাই নিজৰ লগতে মই ব্যস্ত হৈ পৰিলোঁ এফালে মোৰ পৰীক্ষাৰ উমান পাই তেওঁ মোক ফোন কৰিবলৈ বাদেই দিলে তাৰ বাবে মোৰ অসুবিধা হ'ব বুলি মেছেজ কৰিবলৈও এৰিলে সেইবোৰ নিজ পথেৰে গৈ থাকিল বুৱতী সুতিৰ লগত সময় পাৰ হ'লগৈ ইফালে মাইনুজনী মই পঢ়া কলেজখন এৰি গাঁৱৰে এখন কলেজত নাম লগাই ল'লে তাইৰ হেনো অসুবিধা হয় অহা যোৱা কৰোঁতে মোৰ আৰু মাইনুৰ সম্পৰ্ক প্ৰায় নাইকিয়া হৈ পৰিলে কলেজ সলনি হোৱাৰ লগে লগে সম্পৰ্কবোৰ প্ৰায় শেষ হ'বলৈ ধৰিলে সকলোবোৰ নিজক লৈ ব্যস্ত হৈ পৰিল ঘণ্টাৰ পিছত ঘণ্টা সময়ৰ পিছত সময় পাৰ হৈ গৈ থাকিল মাথো থাকি গ'ল স্মৃতিবোৰ ঘড়ীৰ কাটাডালো মাথো ঘূৰি থাকিল কাৰোবাৰ বাবে ৰ'বলৈ সময় নাই ৰাতিপুৱা এক অনুপম পৰিৱেশ সৰি পৰা শেৱালিৰ সুবাস দেৱদাৰু ফুলৰ সুবাস বিয়পি আছে গোটেই কলেজখনত সেউজীয়া হৈ আছে খেলপথাৰখন কলেজত ছাত্ৰ ছাত্ৰীৰ ভিৰৰ সমাগত প্ৰতিজন শিক্ষাৰ্থীৰ মুখত আলফুলীয়া হাঁহিৰ ঢৌ আকাংক্ষা সেইদিনা খুব সোনকালে কলেজ আহি পালে তেতিয়া সময় আছিল 9:45 আকাংক্ষাই মোক ক'লে মই তোমাকে বিচাৰি আছিলোঁ জানা ভাৰতী কোৱাচোন একদম বিজি নেকি তুমি ক্লাছটো নাই এতিয়া ন ক্লাছ বাৰু নাই অকণমান কাম আছিলে কিন্তু কোৱাচোন মোৰ লগত এঠাইলৈ যাব পাৰিবা মেডিকেল যাব পাৰিবা মোৰ ওচৰৰে বা এজনীৰ ছোৱালীজনী আচলতে গা ভাল নহয় এডমিট হৈছে খবৰ ল'ব যাব লাগে মোৰ কোনো লগ নাই বোলা না প্লিজ অ'কে ব'লা হ'ব পৰা মোৰ কামখিনি পিছতো কৰি ল'ব পাৰিম বেয়া নোপোৱাতো নাই কেলে বেয়া পাম ব'লা ঠিক আছে বোলা আৰু ফাইনেলি মই আৰু আকাংক্ষা যাবলৈ ওলালোঁ ঠিক যাবলৈ ওলাওঁতেই কলেজৰ গেটখনৰ পৰা সোমাই আহিল লখিমী গোটেইকেইজনীয়ে ফাইনেলি মেডিকেলৰ ফালে ৰাওনা হ'লোঁ চ' এতিয়া ভাৰতী গ'ল মেডিকেললৈ
কাৰোবাক লগ ধৰিব চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ ভাৰতীয় ষ্টৰী আজীৱন তোমাৰ কাষত ৰম আগলৈ তেওঁ লিখিছে মেডিকেলৰ বাকৰি পালোঁ আমি তিনিওজনী আকাংক্ষাৰ ভাগিন ছোৱালীক চাবলৈ গোটেইকেইজনী সোমাই গ'লোঁ মেডিকেলৰ ভিতৰত মই মূৰ তুলি দেখিলোঁ এখন চিনাকি মুখমণ্ডল মোৰ চকুৰ আগত ফটোত দেখা ধৰণে খঙাল মুখমণ্ডল সেইদিনা আকৌ প্ৰশান্ত নামটো মোৰ মনলৈ অহা নাছিল সেই চিনাকি মুখমণ্ডল গৰাকী অন্য কোনো নহয় মাইনুৰ ককায়েক অৰ্থাৎ প্ৰশান্ত দা আছিল যাৰ সৈতে মই প্ৰায়ে মেছেজত ফোনত কথা পাতিছিলোঁ যিজনে প্ৰায়ে কথাবোৰ বুজাই কৈছিল কিন্তু মই সেইদিনা তেওঁক প্ৰথমবাৰ দেখা পালোঁ মাতিম বুলি ভাবিও কিয় জানো মোৰ তেওঁক মাতিবলৈ সাহস হোৱা নাছিল মোৰ বাৰু তেওঁক মাতিবলৈ সাহস নাছিল কিন্তু তেওঁৰ সাহস নাছিল নে লাজ লাগিছিল নে তেওঁ অভিমান কৰিছিল আকাংক্ষাই ভাগিন ছোৱালীজনীক চালে আৰু তিনিওজনী সকলোকে মাত লগাই যাবলৈ ওলাই আহিলোঁ সেইখিনি সময়তে পিছফালৰ পৰা প্ৰশান্ত দাই মোক মাতিলে ভাৰতী প্ৰশান্ত দা কি খবৰ ভালেই আপোনাৰ আছোঁ আৰু তুমি চাগে মোক বেয়া পাই আছা ন কিয় পাম আকৌ বাৰু ঘৰত ভাল চবৰে ভালে আপোনালোকৰ আছোঁ আৰু চব ঠিকে আছে পিছে আপুনি কেতিয়া আহিলে 12 দিন হৈছে আহি পাইছোঁ কেইদিনমান থাকিবনে আছোঁ 19 দিনমান আৰু তোমাৰ পঢ়া শুনা চলি আছে বাৰু প্ৰশান্ত দা লগ পাই ভাল লাগিল আহোঁ দিয়ক ঠিক আছে আমি তিনিওজনী উভতি আহিলোঁ কিন্তু তেওঁ আমি আৰ নোহোৱালৈকে চায়ে থাকিল মই এবাৰ উভতি চাই দেখোঁ তেওঁ চায়ে আছে তিনিওজনী সেইদিনা আৰু কলেজ নগ'লোঁ আকাংক্ষা লখিমী নিজ ঘৰত গ'ল আৰু মই নিজ ঘৰলৈ চ' বহুত মাহৰ পিছত ভাৰতী আৰু প্ৰশান্ত লগ পালে যাৰ লগত প্ৰশান্তৰ মানে কথা হৈ থাকিছিল ভাৰতীৰ পৰীক্ষাৰ বাবে অফক'ৰ্ছ গেপ এটা আহি গৈছিল কিন্তু হঠাতেই মেডিকেলত লগ পালে তেওঁক আকৌ চ' ইজ দিছ আনাডাৰ বিগিনিং জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ ভাৰতীয় ষ্টৰী আজীৱন তোমাৰ কাষত ৰম আগলৈ তেওঁ লিখিছে ৰাতি 8:30 মান বজাত ফোনটো বাজি উঠিল প্ৰশান্ত দাই মোক হোৱাটছএপত ধন্যবাদ বুলি মেছেজ দিছে মই আচৰিত হ'লোঁ আৰু মই লগালগ তেওঁক ৰিপ্লাই দিলোঁ যে কিয় ধন্যবাদ কৈছে মই আজি মেডিকেল অহাৰ বাবে তেওঁ মোক ধন্যবাদ জনাইছে ময়ো ৱেলকাম বুলি ক'লোঁ তেওঁ পুনৰবাৰ ধন্যবাদ ক'লে মই আকৌ এবাৰ তেওঁক ৱেলকাম বুলি ক'লোঁ তেনেকৈ আকৌ আৰম্ভ হ'ল আমাৰ কথা বতৰা 22 মিনিট তেওঁ মোক ভাল পাওঁ বুলি কৈ দিলে আপোনাৰ হাঁহি উঠিব পাহিবা ভাল পোৱাৰ প্ৰস্তাৱ দিয়া ধৰণটোও দেখি তেওঁ কৈছিল কিয় জানো তোমাক লগ পাই এনেকুৱা লাগিলে যে তুমি কিবা এটা বেয়া পাই আছা নে এইটো অভিমান মই এইটো বুজি পোৱা নাই বেয়া কিয় পাম বাৰু আপুনিয়ে দেখোন কৈছিলে পঢ়া শুনা কৰা পৰীক্ষা আহিছে চ' কৰিলোঁ ইমান কথা শুনা মোৰ ঠিকে আছে চোৱা কোৱা একো নাই কওক আপুনি শুনাচোন কথা এটা মই এইবোৰ টিনেজাৰ ল'ৰাবোৰৰ দৰে কিবা কিবি মই তোমাক ভাল পাওঁ তোমাক নাপালে মৰি যাম বা কিবা কিবি এইবোৰ কৈ থাকিব নোৱাৰোঁ মই তেনেকুৱা মানুহো নহয় মোক পৰা জীৱনত যদি কিবা এটা পাবা সেইটো বিশ্বাস ৰেচপেক্ট ট্ৰাষ্ট সেইকেইটাই পাবা কিন্তু মেইন কথাটো হ'ল মই তোমাক ভাল পাওঁ আৰু তুমি যদি মোৰ লগত থাকিব পাৰিম বুলি ভাবিছা বা বিচাৰা তেন্তে এয়া আৰু ভাবি চাবা আৰু কি ক'ব পাৰিম সেয়াই বেংগলোৰত থাকোঁ দূৰত থাকোঁ বিশ্বাস দূৰত থাকিও ইমানখিনি দিব পাৰিম তোমাক মই জানো বাকী তুমি ভাবি চাবা তেওঁ যেতিয়া মোক ভাল পোৱাৰ প্ৰস্তাৱ দিলে মই গ্ৰহণ কৰা নাছিলোঁ কিন্তু নাকচো কৰা নাছিলোঁ এটা ভাল সময়ৰ অপেক্ষাত আছিলোঁ প্ৰায় এমাহৰ পাছত উত্তৰত মই হয় বুলি দিলোঁ কিন্তু তেওঁ ডিব্ৰুগড় এৰি বাংগালোৰ গুচি গ'ল সেয়া মই গমেই পোৱা নাছিলোঁ তেনেকৈ আমি এটা পবিত্ৰ সম্পৰ্কত বান্ধ খালোঁ যিহেতু তেওঁ মোৰ লগৰজনীৰ ককায়েক সেইবাবে এতিয়াও মই তেওঁক দা বুলিয়ে সম্বোধন কৰোঁ লগৰবোৰে কেতিয়াবা খুব জোকায় আমি প্ৰায় 2 বছৰৰ পিছত লগ হ'লোঁ ইমান দিনে দূৰত থকাৰ অনুভৱ আমি কৰাই নাছিলোঁ আচলতে তেওঁ মোক উপলব্ধি কৰিবই দিয়া নাছিল যে আমি আঁতৰত থাকিছিলোঁ
প্ৰতিটো পল দূৰত থাকিও মোক বহুত ছাপোৰ্ট কৰে তেওঁ বহুত মৰম কৰে মই দুখত থাকিলেও ভিডিঅ' কল কৰি জুকাই থাকে মুঠৰ ওপৰত মোক দুখত থাকিবলৈ নিদিয়ে পাহিবা সো ভাৰতী আৰু প্ৰশান্ত এটা সম্পৰ্কত সোমাই পৰিলে আৰু এটা কথা গম পাইছোঁ যে প্ৰশান্ত ল'ৰাজন একদম চিধা সাধা একদম সিম্পল ডিৰেক্ট কোনো ধৰণৰ মেৰ পাক লগাই কথা নাপাতে সিম্পল সেটল ৱেল বিহেভড ইণ্ডিপেণ্ডেণ্ট আৰু জানে যে তেওঁ কি বিচাৰে তেওঁ ভাৰতীক বিচাৰিছে গতিকে ডিৰেক্টলি তেওঁ প্ৰপ'জ দিছে ভাৰতীয়ে প্ৰপ'জেল একচেপ্ট কৰিছে আৰু এতিয়া তেওঁলোক এটা সুন্দৰ ৰিলেশ্যনশ্বিপত সোমাই পৰিছে সো আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই স্বপ্নাৰ সৈতে পাহি আজি শুনি আছোঁ ভাৰতীয় ষ্টৰী আজীৱন তোমাৰ কাষত ৰম আগলৈ তেওঁ লিখিছে এই বছৰ 2021 চনৰ 12 এপ্ৰিলত আমি লগ হ'লোঁ তেওঁ একেবাৰে ডিব্ৰুগড় গুচি আহিলে সঁচা কওঁ পাহিবা তেওঁ খুব ভাল তেওঁৰ সেই গুণটোৰ বাবে মই তেওঁক বহুত বেছি ভাল পাওঁ আৰু এটা কথা মই কেতিয়াবা অনুভৱবোৰক কবিতাৰ আকাৰ দিওঁ তেওঁ কবিতা ভাল নাপায় কিন্তু মোৰ প্ৰতিটো কবিতা পঢ়ে এতিয়া সময়বোৰ আমাৰ মই দুখ কৰিলে তেওঁক কাষত পাওঁ মোৰ সাধাৰণ জ্বৰ হ'লেও তেওঁ আহি ঘৰ পায়হি কি বুলি তেওঁৰ বিষয়ে লিখিম এতিয়া আমাৰ সম্পৰ্ক 2 বছৰ 4 মাহ হ'ল ভগৱানক প্ৰাৰ্থনা কৰিব পাৰিবা আমাৰ সম্পৰ্ক যাতে পূৰ্ণ হয় আমি 12 এপ্ৰিল লগ পোৱাৰ দিনা মই এটা কবিতা লিখি ৰাখিছিলোঁ তাকে আপোনাৰ মুখেৰে পাঠ কৰি তেওঁক উপহাৰ দিব বিচাৰিছোঁ তেওঁৰ চকুজুৰি ভাবিছিলোঁ তেওঁৰ চকুত চকু নপৰক বুলি ভবামতে নহ'ল বহু পৰা তেওঁৰ চকুজুৰিত ডুব গৈছিলোঁ নোৱাৰিলোঁ তেওঁৰ চকুলৈ নোচোৱাকৈ থাকিব নোৱাৰিলোঁ চম্ভালি ৰাখিবলৈ মনটো তেওঁৰ চকুত হৈ কৈ পেলালোঁ 2 বছৰে নোকোৱা বহু কথা বুকুখনত কঁপনি ওঠজুৰিত লাজুক লাজুক ভাৱ ঠিক জোনবাইটোৰ দৰে তেওঁৰ দুচকুত ভাহি আহিছিল মোলৈ থকা অযুত মৰম ভালপোৱাবোৰ তেওঁৰ দাঁতৰ ফাকেৰে সৰকি অহা হাঁহিটো কেৰাহীকৈ মোৰ ফালে চোৱা চকুহাল এটি কণমানি ল'ৰাৰ দৰে তেওঁৰ দুখন হাত তেওঁৰ আউল বাউল চুলিবোৰৰ মাজত জিলিকি আছে কেইটামান পকা চুলি দাড়িবোৰো তেওঁৰ দীঘল কাটিবলৈ হয়তো সময় পোৱা নাই বাৰে বাৰে তেওঁ মোলৈ চায় চকুৰ ইংগিতেৰে বহু কথাই কৈছে নোৱাৰিলোঁ ধৰি ৰাখিব তেওঁৰ প্ৰতি থকা অযুত মৰমবোৰক থমকি যদি ৰৈ গ'লহেঁতেন সময়বোৰ দুচকুৰ পৰা আঁতৰ নকৰিলোহেঁতেন তেওঁক আৰু এটা দিন তেওঁৰ পৰা বিচাৰিম য'ত সময়বোৰ কেৱল আমাৰ হ'ব অৱশেষত অপেক্ষাবোৰক অন্ত পেলাই বৰষুণ জাকৰ লগত মিলি গ'ল নিয়ৰ কণা ভাৰতী কলিতা শেষত পাহিবা মই তেওঁক ক'বলৈ বিচাৰোঁ আপোনাক বহুত বেছি ভাল পাওঁ শুন আজিৰ দৰে সদায় মোৰ ছায়া হৈ থাকক আপুনি ধন্যবাদ পাহিবা বহুত বেছি মৰম দিলোঁ ইমান সুন্দৰ অনুষ্ঠান এটা দিয়াৰ বাবে থেংক ইউ ছ' মাছ ভাৰতী আৰু তোমাৰ সুন্দৰ লাভ ষ্টৰিটি পঢ়ি আৰু জানি মোৰো ভাল লাগিল আৰু আশা কৰোঁ তোমাৰ এই বিউটিফুল লাভ ষ্টৰি ধুনীয়াকৈ আগবাঢ়ি যাওক আৰু আই এম শ্যোৰ 2021 তুমি পঠিয়াইছিলা এতিয়া 2022 চ' 3 বছৰ অতিক্ৰম কৰিলা চ' আই উইচ ইউ লটছ অফ লাভ হেপিনেছ এণ্ড প্ৰস্পেৰিটি ইন ইয়ৰ লাভ লাইফ থেংক ইউ ছ' মাছ ফৰ শ্বেয়াৰিং ইয়ৰ ষ্টৰি চ' এয়া আছিল আজিৰ লাভ ষ্টৰি আজীৱন তোমাৰ কাষত ৰম এতিয়া মই পাহিয়ে বিদায় লৈছোঁ এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন ডু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ ৰেড এফ এম বজাতে ৰহো 9.3.5 बजाते रहो